মানে লাভলিনাবাৰ ঘৰ খালি এতিয়া আছে নাই ঘৰত সুধিছোঁ দেউতাকক লগ পালোঁ বাৰু বাকী এতিয়া গাড়ীখন আমি সুমিয়াই দিওঁ ঘৰত মানে আহি বহিলোঁ এবাৰ চব গোটেই টফি চফি বেট সজাই থৈছে চব ঘৰত ঘৰবোৰ চব গোটেইবোৰ সজাই থৈছে বাকী আমাৰ ইয়াতে বহি আছে এইবোৰ চব ঘৰৰ গোটেই টফি চফিবোৰ এইফালে সজাই থৈছে আৰু এইফালে আমাৰ লাভ দেখাই আৰু আমি লাগি নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই হৈছে দিব্যজ্যোতি বৰা আপোনালোকে চাই আছে আছামৰ দিব্যজ্যোতি আজি আমি গৈ আছোঁ বৰপথাৰ বাৰমুখীয়াত আমাৰ বাইদেউ আমাৰ ছাৰৰ সীমান্ত ফুকন ছাৰৰ বাইদেউ তাত বৰ বিহুতি হিচাপে আছে গতিকে আমি তাত গৈ আছোঁ বাইদেউক আনিবৰ কাৰণে তাত আমি গৈ আছোঁ লাভলীনা ঘৰৰ একদম ফ্ৰণ্টতে আমি যাম লাভলীনা ঘৰটো আপোনালোকক দেখাম মানে তাতো অলপ ৰখি গৈ ঘৰ চৰবোৰ ধুনীয়াকৈ দেখাম আপোনালোকক বাকী এতিয়া আমি গৈ আছোঁ বৰপথাৰ কি হয় এইটো ব'লক আমি এতিয়া গৈ থাকোঁ আমাৰ ইয়াত আমাৰ লগত গৈ আছে এইফালে আমাৰ দেৱাশিষ গাড়ী চলাই আছে এইফালে আছে আমাৰ মেঘা আছে মেঘা হাই কোৱা এইফালে আছে আমাৰ প্ৰতীক্ষা আৰু আমি চাৰিজনে গৈ আছোঁ এতিয়া বাকী এতিয়া ডেগাতে আছোঁ ডেগামা লাহে লাহে গৈ আছোঁ বাকী এতিয়া গৈ থাকোঁ লাভলীনা ঘৰটো আপোনালোক দেখাম বাকী কোন আহে সকলো দেখাবলৈ চেষ্টা কৰি থাকিম যিটো শেষলৈকে চাই থাকক দেখিছে গোলাঘাট যোৱা ৰাস্তাটো বনাইছে অলপ মানে একদম সৰু ৰাস্তা দিছে এইপিনিটো মানে দুইটা লেণ্ডৰ মানে গাড়ীটো যাই দিছে এইপিনিও আহিছে এইপিনিও গৈছে মানে এইটো ৰিক্সি জেগা মানে এটি স্পীডো যাব পৰা নাই এইফালে চাওক এইফালেও গাড়ী আহি আছে এইপিনিও গৈ আছে মানে এইটো চাইডে ইয়াত আহিছে কাম কৰিছে গোটেই চাইডটো মানে শিল চিল পেলাই থৈছে মানে এটা চাইডতে মানে অহা যোৱা কৰি থকাত পৰিছে গোলাঘাট যোৱা ৰাস্তা দেখিছে গোটেই ধূলি মানে গোলাঘাটটো ইমান আমাৰ ডেগাৰ পৰা ইমান বেছি দূৰ নহয় কিন্তু মানে ৰাস্তাটো য'ত বহুত দূৰ হৈ যায় মানে ৰাস্তাটো বনাই আছে যে বহুত মানে লাহে লাহে যোৱাত পৰে চাওকচোন ৰাস্তাটো কিমান মানে হেৰি হৈ আছে আৰু মানে ধূলি দেখিছে নাই কিমান ধূলি বাইক লৈ আহিলেতো অৱস্থা মানে বেয়া হৈ যায় গাড়ীত আহিছে কাৰণে ধূলি ইমান সোমোৱা নাই মানে যদি বাইক লৈ আহোঁ ন আপোনাৰ অৱস্থা বেয়া হৈ যাব চব গোটেই ধূলি হৈ আছে মানে ধোঁৱা হৈ আছে ৰাস্তাটো মানে আগতকৈ অলপ ভাল হৈছে মানে আগতে এতিয়া আমি যিটো এইটো চক এইটো অলপ পকা হ'ল বাৰু কিন্তু আগতে আমি যেতিয়া আহিছিলোঁ মানে এইটো মানে বহুত কেঁচা হৈ আছিল মানে গোটেই গোলাঘাটৰ যোৱা ডেৰগাঁও পৰা গোলাঘাটৰ ৰাস্তাটো গোটেইটো বেয়া আছিল মানে এই গোলাঘাট টাউনত সোমালোহি আৰু আমাৰ মানে বৰপথাৰ আছে ন এতিয়া আৰু অলপ দূৰ আছে বেছি দূৰ নাই গোলাঘাট আমি যিটো সোমালোৱে আৰু গোলাঘাটৰ ৰাস্তাবোৰ চাওক আগতকৈ অলপ ভাল হ'ল মানে এতিয়া আমি মানে ধুনীয়া এটা ঠাই পাইছোঁ চাওক গোটেই চক চাহ বাগান এইফালে ৰাস্তাটো চক একদম গোটেই চাইডে চাইডে গছ এইফালে গোটেই চাহ বাগান মানে তাৰ মাজে মাজে আমি কেইটা গৈ আছোঁ গান শুনি আকৌ জুবিনদাৰ গান কি মজা মানে ইয়াতকৈ আৰু এক্সপিৰিয়েঞ্চ মানে আৰু কি ক'ম আৰু মজা আৰু মানে এই চক জেগাবোৰ সেই ঠাইবোৰ চক এইফালে গোটেই হেৰি সেইফালে পাহাৰ নেও পাহাৰ টাইপ চাওক না পাহাৰেই হয় এইফালে পাহাৰ পালোঁ এইফালে ভাইটি ভণ্টিসকল স্কুলৰ পৰা আহিছে বাকী এতিয়া আমি পাহাৰত উঠি গ'লো দেখোন এইটো চাইডে মই আগতে হোৱা নাই ন চোৱা না এইফালে আকৌ পাহাৰত উঠি লৈ পেলাই গোটেই চব কি আল্টিমেট মানে চাইডে চাইডে আছে চাহ গছ আৰু মাজে মাজে ধুনীয়া ৰাস্তাটো চব কি আল্টিমেট ৰাস্তা সঁচাকৈ ধুনীয়া চাওক না ৰাস্তাটো আৰু আমি আহি পাই গ'লো ৰেল ক্ৰচিং এটা ধুনীয়া পাই গৈছোঁ আৰু জেগাটো চক এইফালে ধূলি যদিও মানে ভিউটো কিবা ভাল লাগিছে এইফালে চক ৰেল ক্ৰচিং আছে এইফালে চাইডতে ৰাস্তাটো আছে বাকী মানে ধুনীয়া এক্সপিৰিয়েঞ্চ আজি মজা ধুনীয়া ৰাস্তা দি গৈ আছোঁ আমি আৰু ৰাস্তাবোৰ মানে ইমান ধুনীয়া ন আমাৰ সেইটো চাইডে বহুত বেলেগ মানে আৰু গছবোৰ মানে ইয়াত চাইডে চাইডে গছবোৰ কটা নাই মানে ৰাস্তাৰ চাইডত মানে ধুনীয়া গছ আছে এই চাউণ্ডটো কমাই দিয়া আমি আৰু মানে এইফালে মানে ৰাস্তাবোৰ বহুত ধুনীয়া মানে কি হৈছে মানে ৰাস্তাটো বহুত ধুনীয়া তাত চাইডে চাইডে ৰং কৰা আছে গছ গছনি চাইডে চাইডে আছে মানে বহুত আল্টিমেট ধুনীয়া মানে আপোনালোকক আৰু আল্টিমেট এটা দেখাম ৰ'ব এইটো চক ধূলি চক
এই সব ধূলি দিছে এটা যদি বাইক লৈ আহিলে নহয় এটা সব ধূলি ধোঁৱা হৈ গৈছে কেমেৰাত ভালকে অহা নাই কিন্তু মানে বহুত ধোঁৱা হৈ গৈছে মানে যদি আমি বাইক লৈ অহাতে মানে আমাৰ কি কৰো চুলি কোলা চুলি বগা হৈ গ'ল মানে মানে ধোঁৱা আছে এটা সব কোচিং হেইটো সব আমি মিঠাই চা লৈ লৈছো যেটো মানে বাইদেউ মিঠাই চা লৈ যাবলৈ দিছে আৰু এফালে আমাৰ গাড়ীয়া মিঠাই চা নেকা লৈ লৈছো 60 লৈছো নে খাই লৈ যাম আৰু এতিয়া বলা আমি গৈ থাকো এটা ৰখিবলৈ নাই আৰু মিঠাই চা নেকা লৈ লৈছো গৰমটো দিছে বাহিৰত আমি এটা এসিসি লগাই গৈ আছো বহুত দিছে গৰম দেই বহুত দূৰ পৰা মানে বহুত দূৰ আহি আছো ভোক লাগিছে অলপ চিপছ খাই লওঁ তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম আৰু এফালে যদি ভাল ৰাস্তা থাকে এফালে বেয়া ৰাস্তা থাকে কিন্তু চক এফালে বেয়া ৰাস্তা আছে এফালে ভাল ৰাস্তা আছে আপোনালোকে সদায় ভাল ৰাস্তা দি যাব বেয়া ৰাস্তা দি কেতিয়াও নাযাব কাৰণ খাল বিল থাকিব আপোনালোকে এক্সিডেণ্ট হ'ব পাৰে ভাল ৰাস্তা দি যাব ভালকে একদম ধুনীয়াকৈ ৰাস্তা সোনকালে পাই যাব মানে বুজিলে কথাটো দেখিছে এখন গাড়ী নহয় আচলতে এখন কি হৈছে আপোনালোকৰ জীৱন বাটত চলি মানে ইফালৰ পৰা আহি থকা এটা ঘাট প্ৰতিঘাট এখন চক এখন যে দেখিছে এখন গাড়ী নহয় এখন আপোনালোকৰ জীৱনত আহি থকা এখন ঘাট প্ৰতিঘাট আপোনালোকে কি কৰিব জীৱনত যদি আপোনালোকৰ সমস্যা হয় কি কৰিব আপোনালোকে এফালৰ পৰা আহি আছে ন সমস্যাটো লাহেকৈ আপোনালোকে চাইড দি গুচি যাব পাত্তা নিদিব গাড়ীখন মানে গাড়ীখন বুলি কোৱা নাই আপোনালোকৰ যিটো সমস্যা হয় পাত্তা নিদিব বুজিছা নাই তেতিয়া আপোনালোকে জীৱনত কেতিয়াও দুখী নহয় কেতিয়াও আপোনালোকে দুখ কৰিব নালাগে মানে কেতিয়াও দুখ কৰিব নালাগে সেইটোকে মানে আপোনালোকে সমস্যা এটা স্পীড ব্ৰেকাৰ আছে নে জীৱনতো এনেকৈ স্পীড ব্ৰেকাৰ আহিব পাৰে কিন্তু আপোনালোকে স্পীড ব্ৰেকাৰত ৰখি নিদিব অলপ স্পীডটো কমাই লাহেকৈ উঠি গুচি যাব আপোনালোকে ভয় নকৰিব কাৰণ হয় নাই স্পীড ব্ৰেকাৰ আহিলে যে আপোনালোকে গাড়ীখন ক'ৰবাত পথাৰত লৈ যোৱা কথা নহয় স্পীড ব্ৰেকাৰ আছে স্পীডটো কমাই পেলাই লাহেকৈ গুচি যাব আমাৰ যেনেকৈ দেৱাশিষে কৈ আছে স্পীড ব্ৰেকাৰ আহিছে লাহেকৈ স্পীড ব্ৰেকাৰৰ স্পীডটো কমাই দিছে কিন্তু আপোনালোকে গাড়ীখন ৰখাই দিয়া নাই কমাই দিব বুজিছে মানে কি কম আৰু বৰ লাগিছে যে সেইকাৰণে যদি গাই গৈ আছো ৰাস্তাটো চক না মানে আগত যিটো ভিউ দেখি গৈ আছে ন মুখতে বৰ ওলাবই মানে চব মই কি কম আৰু গান চান নলগাও আপোনালোকে এনেকৈ চাই থাকক আৰু জীৱন বাটত এনেকৈ টাৰ্ণিঙো আহিব আপোনালোকে স্পীডটো কমাই লাহেকৈ টাৰ্ণিংটো লৈ ল'ব দেই আৰু পাৰিলে হৰণটা মাৰিব কিন্তু পাৰিলে হৰণটা মাৰিব কাৰণ আপোনালোকৰ ইফালৰ পৰা ঘাট প্ৰতিঘাট আহি থাকিলে এক্সিডেণ্ট হৈ যাব ঘাট প্ৰতিঘাটৰ লগত সেইটো কাৰণে আপোনালোকে ইউটাৰ্ণ আপোনালোকে যেতিয়া ল'ব তেতিয়া ইউটাৰ্ণ নহয় টাৰ্ণিং যেতিয়া ল'ব আপোনালোকে যেতিয়া টাৰ্ণিং ল'ব হৰণটো মাৰি ল'ব কাৰণ হৰণটো মাৰি নল'লে ইফালে আপোনালোকে যদি গাড়ী চাড়ী আহি থাকে আপোনালোকৰ কিবা কিবি হৈ যাব পাৰে ন ঘাট প্ৰতিঘাট এনেকৈ যেতিয়া আহি থাকে মাই গড চক আপোনালোকে ভাষা নাই আৰু এইবোৰ ৰাস্তা চক মই ভাষাহীন হৈ গৈছো কাৰণ ইমান ধুনীয়া ঠাই ইমান ধুনীয়া ৰাস্তা তাতে ইমান ধুনীয়া সেউজীয়া মানে কি ক'ম আৰু আমাৰ মানে কি হয় গছ গছনিবোৰ সাধাৰণতে হেৰি আহিলে কাটি দিয়ে কিন্তু এইফালে ইমান কটা নাই মানে নহয় বাৰু কটা নাই চব আপোনালোকক মানে মই ব্লগৰ প্ৰথমতে কৈছিলো লাভলীনা বৰগোহাঁই তেখেতৰ মানে ঘৰটো এইখিনিতে আছে চক মানে আমি চেষ্টা কৰিম তেখেতৰ ঘৰত সোমাই যাবৰ কাৰণে এটা চাওঁ কি হয় আমি ঘৰটো এটা বিচাৰি আছো বাকী এইখিনিতে কোনোবাখিনি থাকিব লাগে ঘৰটো দেই কাৰোবাক সুধিব লাগিব ৰ'ব আজি মানে সোমাই যাম বুলি ভাবিছোঁ যদি পাৰোঁ দেই চেষ্টা কৰিম আপোনালোকক আশা নিদিওঁ কিন্তু আমি চেষ্টাহে কৰিম সোমাই যোৱাত আৰু এতিয়া আমি মানে লাভলীনাৰ মানে গাঁৱত সোমাইছোঁহি আৰু আমি আমাৰ মৰমৰ লাভলীনা বৰগোহাঁই গাঁৱত সোমাইছোঁ মানে এইটো গাঁৱৰ ৰাস্তা আমি সোমাই গৈ আছোঁ আৰু মানে অলপ দূৰ গ'লে আমি লাভলীনা বৰগোহাঁই ঘৰ পামগৈ মানে আৰু ঘৰটো আপোনালোক দেখাম যদি মানে আছে ঘৰত বা যদি ঘৰত আছে আপোনালোকক অলপ কথা পাতিবলৈ চেষ্টা কৰিম তো আমি এটা গাঁৱত সোমাই আছোঁ ৰাস্তা মানে অলপ খেলি মেলি আছে সুধি কৰি গৈ আছোঁ আৰু বাকী ইয়াৰ ৰাস্তাত আমি ৰাস্তা এই ৰাইট চাইডে এইটো নহয় স্কুলখনৰ চাইডে সোমাই যাবলৈ কৈছিলে স্কুলখনৰ চাইডে সোমাই বহুতৰ আগলৈ বাৰু বহুতৰ আগলৈ হয় বহুতৰ চিনি পাওঁ বাৰু এই ভণ্টিকেইজনী সুধিছোঁ অঁ এইখিনি ছয়কেইজনী আছে ছয়কেইজনী কৰি লওঁ এই চাওঁ কোনোবা অ' আণ্টি এই লাভলীনা বহাগত কোনটো যায় অঁ আকৌ এনেকৈ যাব লাগিব নে দূৰ আছে নেকি গৈ থাকিম গৈ পেলাই মানে আগত যিটো আমি ৰাইট চাইডে যিটো ৰাস্তা পাই সোমাই দিলে হ'ল অঁ ঠিক আছে তাৰপৰা কিমান হয় নেকি ৰাস্তা দেখিম ন কিবা লিখি থোৱা আছে নেকি তাত নাই ন ইয়াৰ পৰা হেৰি পৰা কিমান দূৰ সুধাচোন ইয়াৰ পৰা কিমান দূৰ হ'ব সেইটো ন আমি বাৰু দেখা নাই ঘৰ লাগে কোনটো ঘৰ
এতিয়া আমি সিধা যাব লাগিব হয় না তাকে ৰবা বাৰু লগ পাম আকৌ কি হৈছে নাজানো কিন্তু আমি গৈ আছো লাভলীনা বৰগোহাঁই ঘৰলৈ মানে ভণ্টি কেইজনক সুধিলো আপোনালোকে দেখিছে তাৰমানে এই ৰাস্তাটো তাক গৈ থাকিবলৈ কৈছে আমি গৈহে আছো এতিয়া ক'ত পাম আমি নাজানো মানে এই চাওক ৰাস্তাটো ব্লক দিয়া ৰাস্তাটো আমি এৰিবলৈ হাক দিছে আমি এৰাই নাই গৈয়ে আছো মানে কিন্তু বহুত ভিতৰৰ জেগা আগতে এই ৰাস্তাটো নে জেগাবোৰ লাভলীনা বৰগোহাঁই এইখিনি পাম নেকি অকণমান আগত নে ৰাইট চাইডে সোমাই যাব কৈছিলে নি কোনটো গেট কিহৰ গছ ধুনীয়া লাগিছে ন ভাল লাগিছে গছ গছ মজা লাগিছে হয় নহয় কনফিউজ ৰাইজ অ হয়তো নি হয় হয় লাগিছে নি হয় নেকি হয় জানো ইয়াৰ পৰা দেখি দেখি বুলি কৈছে ইয়াৰ পৰা কেনেকে দেখিলো ছোৱালীজনী ৰাইজ এইটো ঘৰ এটা পাইছো এইটো হয় নহয় আমি কনফিউজ মানে ৰাইজ এইটো ঘৰ হয় নহয় জানো নাজানো কিন্তু ঘৰ এটা পাইছে এইটো হয় হয় লাগিছে কিন্তু হয় নহয় এতিয়া সোমাই যাবলৈ বেয়া লাগিছে ন এতিয়া এইটো ঘৰ এটা পাইছো কিন্তু হয় নহয় আমি কনফিউজ হৈছো ঘৰ বুলি ভাবিছো সেইটো ঘৰে হয় মানে এতিয়া যাওঁচোন ভিতৰত গৈ আছে নাই আমাৰ মানে লাভলীনা বাৰ ঘৰ খালি এতিয়া আছে নাই ঘৰত সুধি চাওঁ দেউতাকক লগ পালো বাৰু বাকী এতিয়া গাড়ীখন আমি সুমিয়াই দিওঁ ঘৰত মানে মেঘা আৰু হেৰি প্ৰতীক্ষা গ'লে এইখন বাকী এতিয়া ঘৰত আছে নাইতো গম নাপাওঁ গোটেই টফি চফি বেট সজাই থৈছে চব মানে 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 কথাটো কি হ'ল যে বাৰতে ঘৰত নাই মানে লগ নাপাম কিন্তু ঘৰবোৰ চব গোটেইবোৰ সজাই থৈছে বাকী আমাৰ ইয়াতে বহি আছে এইবোৰ চব ঘৰৰ গোটেই টফি চফিবোৰ এইফালে সজাই থৈছে আৰু এইফালে আমাৰ বাক দেখাই চব এতিয়া বাৰ হেৰি টফি চফি গোটেই সজাই থৈছে ৰাইজ দুখৰ কথা কি ক'ম আৰু বাক লগ নাপালোঁ কিন্তু খুৰীহঁতক লগ পালোঁ মানে খুৰীহঁতে ইমান ধুনীয়া ব্যৱহাৰ কৰিছে ন মানে ভিডিঅ' কৰিবলৈ বেয়া লাগিল খুৰীহঁতৰ আগত হয় কাৰণ মানে কাম কৰি আছিলে যে খুৰাকো লগ পালোঁ মানে দেউতাকক আৰু মাকক লগ পালোঁ অকলে থাকে বুলি কৈছে ঘৰত ভাল লাগিল কথা পাতি মানে বা এতিয়া ঘৰত নাথাকে দিল্লীত আছে কৈছে বাকী ঘৰটো গৈ চাই আহিলোঁ ধুনীয়াকৈ টফি চফিবোৰ চালোঁ ধুনীয়াকৈ বাকী এতিয়া আৰু ব'লক বা ঘৰ বা ঘৰ আপোনালোক দেখালোঁ এতিয়া আমি আকৌ কৰ্মশালা গৈ আছোঁ য'ত আমাৰ বাইদেউ আপোনালোকক কৈছোঁ যে আমাৰ বাইদেউ আছে তাত তাইক আপোনালোক কৰ্মশালা লগ পাইছোঁ বোলক কৰ্মশালাতনো কি কি হয় তাকে দেখাম আৰু কি কি কিবা প্ৰগ্ৰেম আছে বুলি কৈছে আমাৰ এই মাক মানে এই মাক আমাৰ ছাৰৰ ছোৱালী আৰু ছাৰৰ বাইদেৱে মানে তাত কৰ্মশালা কৰি আছে বোলক এতিয়া আমি বাইদেউ মানে ছাৰৰ ৱাইফ মানে ছাৰ মানে কোন গম পাইছে সীমান্ত ফুকন ছাৰ ছাৰ অ'কে এতিয়া ব'লক আমি এতিয়া কৰ্মশালা যাওঁ কিবা প্ৰগ্ৰেম হ'ব বুলি গম পাই আছোঁ কিন্তু প্ৰগ্ৰেম হয় চাওঁগৈ বোলক আপোনালোকৰ জীৱনত কেতিয়াবা ৰাস্তাবোৰ চক এনেকুৱা হ'ব পাৰে খলা বমা মানে দুখ কষ্ট থাকিব পাৰে তথাপিতো আপোনালোকে আগবাঢ়ি যাব লাগিব যেনেকৈ আমি এই গাড়ীখন গৈ আছে মানে এতিয়া চক ৰাস্তাটো বহুত বেয়া বহুত বেছি বেয়া মানে শিলগুটি দিয়া আছে তথাপিতো চক সকলো চক ড্ৰাইভাৰৰ অৱস্থা দিছে কেনেকুৱা হৈ গৈছে অৱস্থা নাইকিয়া হৈ গৈছে তথাপিতো আপুনি গৈ থাকিব লাগিব তথাপিতো যাব লাগিব চব ৰাস্তাতে বা চক না কি মানে কেমেৰাত আপোনালোকে ধৰিব পৰা নাই কিন্তু চক ডাঙৰ ডাঙৰ পাথৰ দি থৈছে ডাঙৰ ডাঙৰ মানে কিবা কিবি দি থৈছে ইমান কষ্ট হৈছে তথাপিতো আমি জীৱন বাটত কেতিয়াও হাৰ মানি যোৱা নাই গৈ আছো আগবাঢ়ি ন অৱস্থা ড্ৰাইভাৰৰ অৱস্থাই বেয়া হয় হাল্লাজ হৈ গৈছে মানে মোক চাগে দেখি এনেকুৱা লাগিছে এতিয়া মইহে যেন খোজকাঢ়ি গৈ আছো কিন্তু গাড়ীখন চলাটো কষ্ট আছে গাড়ীখনে দুখ পাইছে মানে মই দুখ পাইছো হয়তো সদায় বস্তুবিলাক মৰম কৰিব দেখিছে জীৱনৰ ৰাস্তাবোৰ কেনেকুৱা জীৱনৰ ৰাস্তা কেনেকুৱা কিন্তু আমাৰ ৰখিবলৈ সময় নাই কাৰণ সময়ৰ টিকনি সদায় আগফালে সময় ৰৈ নাথাকে গৈ থাকে সময় গতিশীল এচক বেয়া দিনৰ পাছতো যে ভাল দিন আহে এচক ভাল ৰাস্তা পাই গ'লো এই আৰু এই ৰাস্তাবোৰে উদাহৰণ মানে আমি আহি পালোঁ আমাৰ য'ত কৰ্মশালা আছিল লাভলীনা বৰগোহাঁই বৰপৰা মানে বেছি দূৰ নহয় তাৰ ওচৰতে আমাৰ বিহু কৰ্মশালা হৈ আছে আৰু আমি এতিয়া কৰ্মশালা পাইছোঁ এয়া চক ই তাতে গোটেই মানুহ বহি আছে ই গোটেই মানুহ বহি আছে এইফালে এই আমাৰ তাত কৰ্মশালা হৈ আছে এই তাত গোটেই ৰাইজ বহি আছে
আমি য'লৈ আহিছিলোঁ মানে য'ত আমাৰ কৰ্মশালা আছে তাতে ইয়াতে কৰ্মশালা হৈ আছে এতিয়া ব্লগ পিছে নবনা বহুত বেছি মানুহ আছে দিবলৈ চেষ্টা কৰা সৎকাৰ কৰ্ম কি বুলি কয় এইফালে কৰ্মশালা চলি আছিল আৰু কৰ্মশালা তাত চলি আছে আমি এতিয়া অকণমান ওলাই আহিছোঁ আহি লগৰ আগত থাকিলোঁ ধুনীয়াকৈ মানে অহা বহুত অলপ দেৰি হৈ গ'ল ধুনীয়াকৈ কিন্তু ঘৰলৈ নাহিলোঁ লগৰ আগত থাকিলোঁ আৰু মানে কি হ'ল অহা টাইমলৈ মোৰ মোবাইলটো চাৰ্জটো একেবাৰে খতম হৈ গ'ল মানে চাৰ্জ নাছিলে সেইটো কাৰণে পাছত অকণ ব্লগ নবনালোঁ আৰু যিহেতু ব্লগটো বহুত দীঘল হৈ গ'ল মানে দিনটো ইমান ধুনীয়া ব্লগ বনালোঁ ইমান ধুনীয়া মানে আজি মানে ইমান বেছি একো নাই কিন্তু ভিডিঅ'টো চাই আপোনালোকে ভাল পাবলৈ আশা কৰিলোঁ যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰি দিব আৰু লাভলীনাবাক লগ নাপালোঁ যদিও মানে ঘৰটো আৰু খুৰীহঁতক লগ পাই বহুত বেছি ভাল লাগিল গতিকে আজি ভিডিঅ'টো মানে ধন্যবাদ